কোনো পইচা পাতি নোহোৱাকৈ আজিকালি চাকৰি পায় 1 লাখৰ ভিতৰত ৯৭,০০০ক মই চাকৰি দিলো আজি মই আপোনালোকৰ আগত কৈছো যে আৰু ৫০,০০০ চাকৰি আমি যুৱক যুৱতীসকলৰ বাবে খুলি দিম আগত 1 লাখ আছিল এতিয়া 1 লাখ পাৰ হৈ গল মই ১.৫ লাখলৈকে যাব খুজিছো আপোনালোকে মনত পেলাওক যেতিয়া বিধানসভাৰ ইলেকশ্যন হৈছিল তেতিয়া মই অসমৰ ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম বিৰোধীয়ে মোক উপলুঙা কৰিছিল যে কোৰ পৰা ইমান চাকৰি দিব কেনেকৈ দিব কিন্তু আজি আপোনালোকে দেখিলে যে মই 5 বছৰ নহওঁতে 2.5 বছৰৰ ভিতৰতে 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিলো এতিয়া মোক লৰাবিলাকে আহিলে খুধে যে দাদা পুলিচৰ দৌৰা কেতিয়া হ'ব আকৌ মই কৈছো যে আমি আকৌ এবাৰ পুলিচৰ ইন্টাৰভিউ পাতিম জুলাই মাহত আৰু 1 লাখ চৰকাৰী চাকৰি আগতে দিলো এতিয়া নতুনকৈ আমি আৰু ৫০,০০০ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম আজি মই যেতিয়া পুলিচৰ একাডেমিত যাওঁ আমাৰ বহুত লৰা ছোৱালী ডিব্ৰুগড় তিনচুকীয়াৰ লৰা ছোৱালী পুলিচত চাকৰি কৰি আছে খুধিলে কয় যে কতো 1 টকা পইচা দিয়া নাই আমি বিনা পইচাত চৰকাৰী চাকৰি পাইছো আজি আপোনালোকে বিজেপিক শক্তিশালী কৰি গৈ থাকক আমি এনেকৈ আপোনাৰ লৰা ছোৱালীক আমি চৰকাৰী চাকৰি ব্যৱসায়ৰ সুবিধা আমি কৰি দি গৈ থাকিম কোনো দালালক 1 টকাও ঘোষ দিব নালাগে 1 টকাও ঘোষ নিদিয়াকৈ আমি অসমৰ লৰা ছোৱালীক চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিম